নমস্কাৰ, গাঁৱৰ পাকঘৰ আৰু ব্লগলৈ আপোনালোকক সকলোকে স্বাগতম জনাইছোঁ। আজি মই হাঁহৰ মাংস বনাম বুলি ভাবিছোঁ। হাঁহৰ মাংসখিনি মই বনাবলৈ আলু, কোমোৰা এনেকৈ দি কাটি লৈছোঁ। হাঁহৰ মাংসখিনি মই কেনেকৈ বনাওঁ আপোনালোকক দেখাম। জলকীয়াখিনি ঠাৰি গুচাই লৈছোঁ। এতিয়া পিঁয়াজখিনি কাটি লৈছোঁ। নহৰুখিনি গুচাই লৈছোঁ। অকণমান মিডিয়াম চাইজৰ দুটা পিঁয়াজ লৈছোঁ, লগতে ডাঙৰকৈ এটা নহৰু লৈছোঁ। 5টামান জলকীয়া লৈছোঁ। জলকীয়াকেইটা ইমান বৰ চোকাও নহয়। অলপ নিমখ দি লৈছোঁ। এচামুচ ডাঙৰ চামুচেৰে হালধি দি মিডিয়াম তেল অলপ দি লৈছোঁ। পিঁয়াজখিনি দিছোঁ। লগতে নহৰুখিনি দি দিছোঁ। ৰঙা পৰালৈকে অকণমান ভাজি ল'ম। ইয়াত দেখোন মাছখিনি ৰঙা কৰি আহিছে। ইয়াত মই মাংসখিনি ঢালিম। কাটি লোৱা জলকীয়াখিনিও দি দিছোঁ। অলপ ঢাকি দিছোঁ। এতিয়া মই এচামুচ ধনিয়া গুড়া, এচামুচ কাশ্মীৰী মছলা আৰু অকণমান জিৰা গুড়ি দি দিছোঁ। আলুখিনি আৰু কোমোৰাখিনি আধা সিজাৰ পাছত মই অলপ গৰম পানী দি দিলোঁ। ধুনীয়াকৈ কালাৰ এটা উঠিছে। এনেকৈয়ে মই আৰু অলপ দেৰি সিজাই থাকিম। এয়া মই ঢাকনখন উদঙাই দিছোঁ।
বহুত ধুনীয়া কালাৰ এটা উঠিছে আৰু এইটো চাইছে নাই চাওঁ ধুনীয়াকৈ সিজি গৈছে এতিয়া মাংসখিনি কাঢ়ি দিওঁ মাংসখিনি ধুনীয়াকৈ কাঢ়ি ল'লোঁ সঁচাকৈ বৰ ধুনীয়া হৈছিলে মাংসখিনি খাবলৈ আজি মই হাঁহৰ মাংসৰ লগতে ফুলকবি দিয়া মগু দাইল গৰৈ মাছ আৰু মটৰ ভাজিলোঁ ইয়াত টেঙাৰ সৈতে আজি ভাত লৈছোঁ এয়া আপোনালোককো দেখালোঁ